হেল্ল' আজি আমি কুকুৰা মাংস ব্ৰইলাৰ আৰু কলডিলৰ লগত কিমা বনাবলৈ লৈছোঁ। এয়া কলডিলটো প্ৰথমতে কাটি পিনি নিমখত দি অলপ নিমখ দি ধুই পিনি তাৰপিছত এইখিনি চাকি ল'লোঁ। এয়া পিঁয়াজ আৰু নহৰু পিচি লোৱা হৈছে আৰু ব্ৰইলাৰ মাংসটো কিমা বনাই লোৱা হৈছে, মানে সৰু সৰু পিচ কৰি কিমা বনাই লোৱা হৈছে। এয়া মছলা আৰু এয়া আপোনাৰ আলু কাটি লোৱা হৈছে সৰু সৰুকৈ, এয়া হালধি, তাৰপিছত আমি তেল দিলোঁ। এয়া প্ৰথমতে পিঁয়াজ দি পিনি মাংসটো অলপ ফ্ৰাই কৰিব লাগিব। পিঁয়াজ দি পিনি তাৰপিছত এয়া আপোনাৰ নহৰু দিয়া হৈছে, নহৰুটো পিচি লোৱা হৈছে। পিনি পিঁয়াজ দি নহৰু দিয়া হৈছে। তাৰপিছত এয়া আপোনাৰ হালধি, এচামুচ হালধি দিয়া হৈছে। সেইটো মানে পৰিমাণটো চাই ল'ব আৰু মাংস কিমান লয়। মাংস আপোনাৰ আধা কেজি লোৱা হৈছে। মাংসটো সৰু সৰু পিচ কৰি কিমা কৰি লোৱা হৈছে, তেতিয়াহে আপোনাৰ সোৱাদটো আহে একচুৱেলি এই কলডিলৰ লগত। জিৰা পাউডাৰ, এয়া 2 চামুচ জিৰা পাউডাৰ দিয়া হৈছে। মাংসখিনি আমি অলপ নিমখ দি পিনি সেইখিনি অলপ মানে মিক্স কৰি লোৱা হৈছে। মাংস দি পিনি মাংসখিনি নিমখ দি পিনি মিক্স নকৰি আপুনি ডাইৰেক্ট মাংসখিনি ঢালি নিমখ দিব পাৰে, সেইটো ডিপেণ্ড কৰে নিজৰ ওপৰত। এয়া মাংস দিয়া হৈছে, পিঁয়াজ আৰু নহৰু দিয়া, মানে মছলা হালধি চব দিয়াৰ পাছত কমটি গেছত বনাব, একদম গেছটো মানে কম গেছত বনালে সোৱাদটো অলপ বেছি আহিব। খুব ভালকৈ হিলাব অলপ, তাৰে মানে টেষ্টটো খুবেই ভাল আহিব। মছলাখিনি যাতে গোটেইখিনি ঘুল মিল খাই মাংসখিনিত সোমাই যায়। মাংসটো কিন্তু এটা বস্তু ধ্যান দিওঁ, মানে মাংসটো ডাঙৰ যাতে হ'ব নালাগে। কিমা বনাইহে একচুৱেলি কলডিলৰ লগত দিলে বেছি ভাল হয়, সোৱাদটো আহিব। মাংসটোৰ কাৰণে কিমা বনাই ল'ব। এতিয়া আপোনাৰ চব দি মেলি আৰু মাংস দি আলুটো অলপ দেৰিকৈ দিব, অলপ সময় 2-3 মিনিট কাৰণে ঢাকন লগাই দিলে হয়। এয়া আপোনাৰ 15 মিনিট বা 10 মিনিট ৰাখিব পাৰে। মানে এইটো হিলাব আৰু ৰখাৰ পিছত এয়া আপোনাৰ হিলাই থাকিব মাজে মাজে 2-3 মিনিটমান ঢাকি পিনি আকৌ মানে অলপ সিজিব দিব লাগিব। 2-3 মিনিট ৰাখি পিনি আকৌ অকণমান হিলাব, আকৌ ঢাকন মাৰি আকৌ 3-4 মিনিট ৰাখি পিনি আকৌ অকণমান হিলাই দিব, মানে মাংসটো সিজাই পেলাব। আলু নিদিয়া আগত কিন্তু দেই, আলুটো আমি দিমহে। মাংসটো মানে অলপ সিজি লওক, তাৰপিছত আমি আলুটো দিম। মাংসটো একেবাৰে নিসিজিলেও হয়, আধা সিজা হ'লেও হয়।
এতিয়া আমি আলুটো দিম। এয়া আলু দিয়া হৈছে, সৰু সৰুকৈ কাটি লোৱা হৈছে আলুখিনি। আপুনি আলুখিনি ইয়াতকৈ সৰু সৰু পিচ কৰিব পাৰে, সেইটো মানে নিজৰ সুবিধাৰ মতে কৰি ল'ব আৰু। এতিয়া আমি কলডিলখিনি দিম। আলুখিনি দিয়াৰ পিছত অলপ হিলাই পিনি এতিয়া আমি কলডিলখিনি দিম। এয়া কলডিল দিয়া হৈছে। ভালদৰে মিক্স কৰিব। কলডিলখিনি দি পিনি ভালদৰে হিলাব লাগিব, যাতে গোটেই মাংসখিনিৰ লগত ভালদৰে মিক্স হৈ যায় বস্তুটো। খুব হিলাব। এতিয়া গেছটো অলপ কমাই পিনি ঢাকনখন মাৰি থৈ দিলে হ'ল আৰু। আধা ঘণ্টা থোৱাৰ পিছত, কমটি গেছ দি আধা ঘণ্টা থোৱা হৈছিল। আপোনাৰ অলমষ্ট হৈ গৈছে আৰু। আলুটো সিজিলে নে চাব পাৰে। আলু সিজি গৈছে আপোনাৰ, মাংসটো হৈ গৈছে আৰু। এতিয়া আপুনি অলপ চাৰ্ভ কৰি চাব পাৰে। এয়া আমি চাৰ্ভ খাবলৈ ৰেডি আৰু। থেংক ইউ।